ঐ ৰাহুল, আজি দেখোন বেছি কাম কৰিছ। তৰাক চাব নেযা নেকি? স্কুলৰ পৰা অহা টাইম হ'ল। হয় দে, মই পাহৰিলোৱে। মই যাওঁ ৰ। তৰা বোলে তোৰ প্ৰেমত পৰিছে। হেই কি কম, মই তাইক আজিলৈকে প্ৰপ'জে কৰা নাই। ঐ ৰাহুল, যা দে। হ'ব দে, যা তই হা। হ'ব। আৰে আজি ইমান দেৰি হৈছে যে অহা। কেতিয়া আহিব তৰা? আহিছে দেখোন তৰা। তুমি সদায় সদায় এনেকেই থাকিবানে ল'ৰা? আপোনাক মোৰ বহুত ভাল লাগে অ'। ঠিক আছে তেন্তে তুমি মোক বা পাতি লোৱা। নালাগে দিয়ক, মই এনেকেই থাকিম আপোনাক সদায় সদায় চাই। ঠিক আছে, সেইটো তোমাৰ কথা। ঠিক আছে দিয়া, মই যাওঁ। দেৰি হ'লে ঘৰত গালি পাৰিব। তাইক মই কেতিয়া মনৰ কথা ক'ব পাৰিম বাৰু? ঐ ভাই, কি ভাবি আছ? নাই ভবা দে। তৰাটো ঘৰ পালেগৈ, তাইৰ কথা ভাবি লাভ নাই এতিয়া। যাওঁ। ভাই শুনিছোঁ, আজি তৰাৰ লগত বহুতখিনি কথা পাতিলোঁ। মোৰ যে আজি মনটো বহুত ভাল লাগিছে। কেতিয়ানো আমাৰ বিয়াখন হ'ব? কেতিয়ানো তাইক চিৰজীৱনৰ কাৰণে পাম? ঐ ভাই, এইবোৰ সপোন বাদ দে। তোৰ চাগে খেতিত গৰু সোমাল। যা যা। কিনো দিন আহিল। এজনী জীয়েকৰ অভাৱত সমাজত মুখ দেখুৱাব পৰা নাই। সি আকৌ গাৰ্লফ্ৰেণ্ডৰ লগত লিলিমাই কৰি থাকিব। কেলা, তই এইবোৰ ডাইলগ ক'ৰ পৰা শিকিলি? ধেৎ। বেলেগৰ আগততো ক'ব নোৱাৰো, ইয়াৰ আগত ক'লে সিয়ে আকৌ মোক কয় দৈ কেলা। তাইতো মোতকৈ ডাঙৰ, তাইৰ মোলৈ বিয়া হ'ব জানো? কিন্তু মইতো তাইক ভাল পাওঁ ন। যি আছে যি নাই দেখা যাব দে। এদিন মই তাইক প্ৰপ'জে কৰি দিম। ভাল হ'ব জানো? যি আছে যি নাই দে কৰি দিম। আজি মাতিলোঁ হয়, কিন্তু তাই আহিব জানো? কেতিয়াবাই মাতিলোঁ, এতিয়ালৈকে অহাই নাই দেখোন। আহা ইমান দেৰি হ'ল যে কিয়? নাই, ঘৰত অলপ কাম আছিল। ঐ ল'ৰা, শুনিছ? তই কিন্তু বয়সত মোতকৈ সৰু। কিয়? ভাল পোৱাটোত ডাঙৰ সৰু নাথাকে। জানা, তোমাৰ কথা ভাবিলে মোৰ চকুত মাজনিশা টোপনি নধৰে। আৰু থাকে মাথোঁ তোমাৰ মিঠা হাঁহিটো, যোনটো মোৰ হৃদয় কঁপাই দিয়ে। ক'ৰ পৰা কপি মাৰি আহিছা এইবোৰ হা? এইটো পাগলটো। আৰু শুনা, মই তোমাক কিমান ভাল পাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰোঁ। কেৱল মাথোঁ তুমি মোৰ হোৱা, সেয়াহে বিচাৰোঁ মই। হ'ব, এইবোৰ ডাইলগ দি নাথাকিবা দেই ল'ৰা। আৰু মোৰ টাইমো হ'ল, মই ঘৰত যাওঁ নেকি? আৰু অলপ তুমি মোৰ লগত এনেকৈ 5 মিনিটমান বহি থাকাচোন। বৰ ভাল লাগে অ', এনেকৈ তোমাক চাই থাকিব মন যায়।
এই চেনিৰামটো যা এইটো বৰ প্ৰেমিকাটো ওলাইছে আজি হ'ব মই যাওঁ এতিয়া জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখো মোরে পূর্ণিমা উখাহে নিখাহে তুমি আকাহে বতাহে তুমি আসা জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখা মোরে কবিতা উখাহে নিখাহে তুমি আকাহে বতাহে তুমি আসা হয় কালিলৈ হ'ব আহিব দিবা হ'ব দিয়া আহিলি কথা এটা কথাটো কি জান চাবলৈ আহিব ল'ৰা এটা আমাৰ গাঁৱৰ ৰংমনে মোক খবৰটো দিছে ল'ৰাটো বোলে ধনী ঘৰৰ ল'ৰা আৰু চহৰৰ ল'ৰা তইতো ভালেই পাওঁ চহৰত থাকি কাইলৈতো চাবলৈ আহিম বুজিছ নহয় মা মানে তোক মোৰ পৰা এক মাত নিদিয়ে মই যি ভাবিছোঁ সেইটোৱে হ'ব আৰু তোক কোন খোৱা কিনে মন বিচাৰিম আৰু ল'ৰাটো ধনী ঘৰৰ ল'ৰা ভৱিষ্যতেতো দুখ নকওঁ হেল্ল' ৰাহুল শুনাচোন আমাৰ ঘৰৰ ওচৰৰ যে দলংখন তাত আহিব পাৰিবা নেকি তুমি প্লিজ আহাচোন মানে বহুত ডাঙৰ কথা এটা আছে ইমাৰ্জেঞ্চি আহিবা হা কি হ'ল ঠিক আছে দিয়া মই গৈ আছোঁ কিয় ইমান ইমাৰ্জেঞ্চি মাতিছিলে কোৱা ৰাহুল শুনাচোন তুমি মোক অকণো বেয়া নাপাবা আৰে কি হ'ল কথাটোতো কোৱা কিয় কান্দি আছা মোক ঘৰৰ পৰা ল'ৰা ঠিক কৰিছে কি কৈছা এইটো কেতিয়াও হ'ব নোৱাৰে তুমি মোৰ লগত ধেমালি কৰিছা ন তৰা মই তোমাক বহুত ভাল পাওঁ তৰা ধেমালি কৰিছা ন তৰা নহয় ৰাহুল মই জানো তই মোক বহুত ভাল পাওঁ কিন্তু ময়োতো ভাল পাওঁ তোক কিন্তু মোৰ ঘৰৰ পৰা এতিয়া ল'ৰা ঠিক কৰিছে ৰাহুল তই মোক পাহৰি যা ৰাহুল তই মোক পাহৰি যা তৰা আমাৰ কথা তুমি ঘৰত কৈ দিয়াগে যোৱা তুমি নহ'লে মই থাকিব নোৱাৰিম তৰা এতিয়া ঘৰত ক'লে একো লাভ নহ'ব তই বুজি পা ৰাহুল প্লিজ ৰাহুল তই মোক মাফ কৰি দিবি কেনেকৈ তৰা তই নহ'লে মই মৰি যাম কেনেকৈ পাহৰোঁ তোমাক তই নহ'লে মই মৰি যাম তৰা তৰা ৰাহুল আধৰুৱা এটা প্ৰেমৰ কাহিনী বহুতৰ জীৱনৰ এনেধৰণৰ এটা অধ্যায় থাকে ক'ৰবাত মৰমবোৰে পূৰ্ণতা পায় ক'ৰবাত আধাতে শেষ হৈ যায় কাৰোবাৰ আকৌ আপোনজনে আধাতে এৰি আঁতৰি যায় এনে বহু ঘাত প্ৰতিঘাত জীৱনত থাকেই এৰি অহা দিনবোৰ এতিয়া কেৱল মাথো এক স্মৃতি অতীতৰ সেই দিনবোৰলৈ ঘূৰি যাবলৈ বৰ মন যায় কিন্তু সময় সেই দিনবোৰলৈ ঘূৰি যাবলৈ কেতিয়াও নিদিয়ে